Hello friends, welcome to my channel. Let's know. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ CTETৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনৰ গুৰুত্বপূৰ্ণ বিষয় হেতু হৈছে গ্ৰোথ ডেভেলপমেণ্ট এণ্ড লাৰ্নিং অৰ্থাৎ বৃদ্ধি বিকাশ আৰু শিকন ই এটা গুৰুত্বপূৰ্ণ পাঠ 2011 পৰা 2018 লৈ কেইবাটাও প্ৰশ্ন ইয়াৰ পৰা অহা দেখা গৈছে এইখিনিতে জনাই থৈ দিওঁ যে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনটো CTETৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া বিষয় কিয়নো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনটো অন্যান্য বিষয়সমূহৰ লগত ওতঃপ্ৰোতভাৱে ৰিলেটেড বিশেষকৈ পেডাগজি সেকশ্যন প্ৰতিটো খণ্ডতেই অৰ্থাৎ 5টাকৈ বিষয়ৰ প্ৰতিটো বিষয়তেই ইয়াৰ 15 নম্বৰ কৈ থাকিব পেডাগজি সেকশ্যনৰ পৰা আৰু এই পেডাগজিখিনি CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনৰ লগত মিল থকা দেখা যায় গতিকে এই পাঠটোক যথেষ্ট গুৰুত্ব দিব লাগিব তেতিয়াহে CTET পোৱাটো নিশ্চিত হ'ব যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট সেকশ্যনত সুধিব পাৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ হওক গ্ৰোথ প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ গ্ৰোথ অৰ্থাৎ বৃদ্ধি সচৰাচৰ বৃদ্ধি বুলি ক'লে আমাৰ সাধাৰণ জ্ঞান এটা থাকে সেই সাধাৰণ জ্ঞানৰ পৰা আমি বুজি পাওঁ যে বৃদ্ধি হৈছে ডাঙৰ হোৱা আকাৰত ডাঙৰ হোৱা ঠিক একে কথাখিনি ইয়াতো আছে অৰ্থাৎ গ্ৰোথ মিন্স ইনক্ৰিজ অফ সাইজ অৰ গ্ৰোথ অফ ডিফাৰেণ্ট পাৰ্টছ অফ হিউমেন বডি such as height, weight, length, muscles, etc. Growth হৈছে সাইজত অৰ্থাৎ আকাৰত বৃদ্ধি হোৱা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগসমূহ যেনেকৈ উচ্চতাৰ বৃদ্ধি হোৱা ওজন বৃদ্ধি হোৱা মাংসপেশী বৃদ্ধি হোৱা মুঠৰ ওপৰত that means growth refers to the physical changes ইয়াৰ পৰা বুজি পালো যে বৃদ্ধি হৈছে শাৰীৰিক পৰিৱৰ্তন সৰুৰ পৰা ডাঙৰ কিন্তু ডেভেলপমেণ্ট আকৌ অকমান বেলেগ এতিয়া ডেভেলপমেণ্ট আলোচনা কৰিবলৈ লৈছোঁ যে ডেভেলপমেণ্ট refers to the various qualitative and quantitative changes taking place simultaneously with growth. The development qualitative অর্থাৎ গুণগত and quantitative আৰু পৰিমাণগত পৰিৱৰ্তনক বুজায় বৃদ্ধিৰ লগে লগে গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনক ডেভেলপমেণ্টে বুজায় অৰ্থাৎ বৃদ্ধিৰ লগতে বিকাশ শাৰীৰিক বৃদ্ধিৰ লগতে মানসিক বিকাশো হ'ব লাগে তাৰ পৰিমাণগত হ'ব লাগে আৰু পৰিৱৰ্তন সংখ্যাগত হ'ব লাগে কোৱালিটেটিভ অৰ্থাৎ ব্যক্তিত্বৰ বিকাশ হোৱা পাৰ্চনেলিটি ডেভেলপমেণ্ট হোৱা আকৌ কোৱান্টিটেটিভ মানে হৈছে পৰিমাণত বৃদ্ধি হোৱা যেনেকৈ height, weight, length, muscles এইবিলাকৰ পৰিৱৰ্তন হোৱাটো বৃদ্ধি হোৱাটো কোৱান্টিটেটিভ চেঞ্জেছ আগবাঢ়িছোঁ পৰৱৰ্তী পইণ্টলৈ progressive series of manner coherent changes progressive প্ৰগতিশীল আৰু সুসংগত আচৰণগত বা আচৰণ বিশিষ্ট পৰিৱৰ্তন
অৰ্থাৎ ই এটা ক্ৰমত পৰিৱৰ্তন হোৱা দেখায় চেৰিজৰ কথা কৈছে অৰ্থাৎ ই পৰিৱৰ্তনসমূহ ডেভেলপমেণ্টসমূহ বিকাশসমূহ এটা ক্ৰমত হোৱা দেখা যায় ই সুসংগত আৰু আচৰণ বিশিষ্ট হয় ইয়াৰ লগতে ডেভেলপমেণ্টৰ লগতে গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ পাৰ্থক্যখিনিও আমি ইয়াত বুজি পাম যে গ্ৰোথ বুলি ক'লে কেৱল শাৰীৰিক পৰিৱৰ্তন কিন্তু বিকাশ বুলি কোৱাৰ লগে লগে অৰ্থাৎ ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে ইয়াত পৰিমাণগত আৰু ব্যক্তিত্বৰ বিকাশৰ কথা কোৱা হৈছে আৰু ইয়াত কোৱা হৈছে যে ই এটা ক্ৰমত পৰিৱৰ্তন হোৱা দেখা যায় ডেভেলপমেণ্ট অৰ্থাৎ বিকাশ এটা ক্ৰমত হোৱা দেখা যায় কিন্তু গ্ৰোথ ষ্টপছ উইথ দ্য মেচিউৰিটি অৰ্থাৎ গ্ৰোথটো অৰ্থাৎ বৃদ্ধিটো পৰিপক্কতাৰ লগত বয়সৰ লগত বন্ধ হৈ যায় ই এটা সময়লৈকে বৃদ্ধি হয় তাৰপিছত স্থবিৰ হৈ পৰে লাহে লাহে অন্য ধৰণৰ পৰিৱৰ্তন আহিবলৈ দেখা যায় যেনেকৈ বৃদ্ধকাল কিন্তু ডেভেলপমেণ্ট ষ্টাৰ্ট হয় কনচেপশ্যন পিৰিয়ডৰ পৰা আৰু শেষ হয় মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে গতিকে ই এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু ই এটা চেৰিজত চলে যেনেকৈ ইনফেঞ্চি চাইল্ডহুড আৰ্লি চাইল্ডহুড লেটাৰ চাইল্ডহুড এডুলিচেঞ্চ এডাল্টহুড এনেকুৱা ধৰণে এটা ক্ৰমত চলি যায় নেক্সট পইণ্ট গ্ৰোথ ইন ফিজিকেল মেণ্টেল এণ্ড ইমোশ্যনেল ষ্টেট অফ ইণ্ডিভিজুৱেল গ্ৰোথ কি হয় শাৰীৰিক আৱেগিক এনেকুৱা ধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায় প্ৰগ্ৰেছিভ চেঞ্জ ইন বিহেভিয়াৰ অফ ইণ্ডিভিজুৱেল ব্যক্তিৰ আচৰণৰ অগ্ৰগতি হোৱা দেখা যায় চেঞ্জেছ ৰিলেটেড টু গ্ৰোথ এণ্ড মুভছ টুৱাৰ্ডছ দ্য মেচিউৰিটি যে বৃদ্ধি আৰম্ভ হয় আৰু মেচিউৰিটি পৰ্যন্ত ক্ৰমাগতভাৱে চলিয়েই থাকে বৃদ্ধি কিন্তু বিকাশ কিন্তু বৃদ্ধি এটা সময়ত বন্ধ হৈ যায় ই কণ্টিনিউৱাছ নহয় কিন্তু বিকাশ এটা কণ্টিনিউৱাছ প্ৰচেছ এতিয়া আলোচনা কৰিবলৈ লৈছোঁ টাইপছ অফ ডেভেলপমেণ্ট যে ডেভেলপমেণ্টছৰ কি কি টাইপ থাকিব পাৰে ইয়াত কেইটামানহে আলোচনা কৰিছোঁ যেনেকৈ ফিজিকেল ডেভেলপমেণ্ট অৰ্থাৎ শাৰীৰিক বিকাশ কগনিটিভ ডেভেলপমেণ্ট সংজ্ঞানাত্মক বিকাশ ছ'চিয়েল এণ্ড ইম'শ্যনেল ডেভেলপমেণ্ট সামাজিক আৰু আৱেগিক বিকাশ লেংগুৱেজ ডেভেলপমেণ্ট অৰ্থাৎ ভাষাৰ বিকাশ মৰেল ডেভেলপমেণ্ট অৰ্থাৎ নীতিগত উন্নয়ন হোৱা গতিকে ইয়াৰে প্ৰথমতে আলোচনা কৰিলোঁ ফিজিকেল ডেভেলপমেণ্ট যে আগতেও অকণমান আলোচনা কৰিলোঁ যে ফিজিকেল ডেভেলপমেণ্ট কি যে শাৰীৰিক বৃদ্ধি হোৱা শৰীৰ বৃদ্ধি হোৱা যে শৰীৰ বৃদ্ধি হোৱা ক'লে হাত ভৰি উচ্চতা ওজন এইবিলাক বৃদ্ধি হোৱাক আমি বুজি পাওঁ কিন্তু এইবিলাক কেৱল হাত ভৰি বৃদ্ধিটোক দীঘল হোৱাটোকেই ডেভেলপমেণ্টৰ ভিতৰত কোৱা হোৱা নাই ইয়াক কোৱা হৈছে ই ব্যৱহাৰিক হ'ব লাগিব যেনেকৈ গ্ৰছ মটৰ স্কিল ডেভেলপ হ'ব লাগিব গ্ৰছ মটৰ স্কিল মিনছ জাম্পিং ৱাকিং ৰানিং কেটচিং এই ধৰণৰ কামবিলাক যাতে সুসংগঠিতভাৱে সুন্দৰভাৱে কৰিব পাৰে তেতিয়াহে ইয়াত ফিজিকেল বিকাশ হোৱা বুলি কোৱা যাব ঠিক একেদৰে ফাইন মটৰ স্কিল ইয়াত টাইম লিখা আছে প্ৰিণ্টিং মিছ হৈছে যিয়ে নহওক ফাইন মটৰ স্কিল অৰ্থাৎ ৰাইটিং ড্ৰয়িং পেইণ্টিং এই ধৰণৰ পৰিৱৰ্তনসমূহ আহি পৰে গতিকে ইয়াক ফিজিকেল ডেভেলপমেণ্ট বুলি কোৱা হয় এই ফিজিকেল ডেভেলপমেণ্ট ডিপেণ্ডছ আপন চাইল্ডছ হেল্থ এণ্ড নিউট্ৰিশ্যনেল ষ্টেটাছ যে ফিজিকেল ডেভেলপমেণ্টটো শিশুৰ সুস্বাস্থ্য আৰু সুষম আহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে যদি কোনো শিশু সুস্বাস্থ্যৱান হয় বা তাক নিউট্ৰিশ্যনেল অৰ্থাৎ সুষম
আহাৰৰ ব্যৱস্থা কৰা হয় তেন্তে সেই শিশুটোৰ ফিজিক্যাল ডেভেলপমেন্ট অৰ্থাৎ শাৰীৰিক বিকাশটো দ্ৰুত হয় ভাল হয় গতিকে ইয়াত প্ৰশ্ন আহা দেখা যায় যে ফিজিক্যাল ডেভেলপমেন্ট কিহৰ ওপৰত নিৰ্ভৰ কৰে গতিকে হেলথ এণ্ড নিউট্ৰিশন বুলি আমি গম পালো এইবাৰ আলোচনা কৰিবলৈ লৈছো কগনিটিভ ডেভেলপমেন্ট নিশ্চয় ফিজিক্যাল ডেভেলপমেন্ট বুজি পাইছে গতিকে এতিয়া আলোচনা কৰিবলৈ লৈছো কগনিটিভ ডেভেলপমেন্ট যে কগনিটিভ ডেভেলপমেন্ট হৈছে সংজ্ঞাত্মক বিকাশ ই অৰ্থাৎ মানসিক বিকাশ বা ইন্টেলেকচুৱেল ডেভেলপমেন্ট বা ইন্টেলিজেন্স ডেভেলপমেন্ট অফ ইন্টেলিজেন্স বুলিও ক'ব পাৰি বা ইন্টেলেকচুৱেল ডেভেলপমেন্ট বুলিও ক'ব পাৰি বা অসমীয়াত ক'লে পৰিপক্কতা যেনেকৈ হাউ চিলড্ৰেন লাৰ্ণ এণ্ড প্ৰচেছ ইনফৰমেশ্যন শিশুৱে কেনেকৈ শিকে আৰু কেনেকৈ ইনফৰমেশ্যনসমূহ প্ৰচেছ কৰে এইটো হ'ব কগনিটিভ ডেভেলপমেণ্টৰ অন্তৰ্ভুক্ত আণ্ডাৰষ্টেণ্ড এনভাইৰনমেণ্ট পৰিৱেশ বুজি পায় বাই ইউজিং চেন্সেছ চেতনা ব্যৱহাৰ কৰি পৰিৱেশ বুজিবলৈ সক্ষম হয় যেনেকৈ চিং চাই পালে টেনিং শুনি পালে স্মেলিং গোন্ধ লৈ পালে টেষ্টিং চাকি পালে টাচিং চুই চাই ৰেজিষ্টাৰিং ইনফৰমেশ্যন অৰ্থাৎ এই ইনফৰমেশ্যনসমূহ তথ্যসমূহ সাঁচি থৈ দিয়ে ৰেজিষ্টাৰ কৰি থৈ দিব পাৰে কিহৰ জৰিয়তে চাই দেখি শুনি অৰ্থাৎ প্ৰতিটো বস্তুৰ ধাৰণা এইদৰে শিশুৱে আয়ত্ত কৰিব পাৰে গতিকে এইটো হৈছে কগনিটিভ ডেভেলপমেণ্ট বা ডেভেলপমেণ্ট অফ ইন্টেলিজেন্স কগনিটিভ ডেভেলপমেণ্টৰ লগত পিয়াজ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে আমি পিয়াজেটৰ থিয়ৰী পৰৱৰ্তী ভিডিঅ'সমূহত বিতংভাৱে আলোচনা কৰিম জাষ্ট থুলমূলকৈ কগনিটিভ ডেভেলপমেণ্টটো ইয়াত আলোচনা কৰিলোঁ মোৰ ভিডিঅ'সমূহ চাই থাকিলে পৰৱৰ্তী ভিডিঅ'ত কগনিটিভ ডেভেলপমেণ্টৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম তাতে নিশ্চয় পাই যাব আৰু ইয়াত নিশ্চয় আংশিক ধাৰণা এটা আপোনালোকে পাই গৈছে আগবাঢ়িছোঁ পৰৱৰ্তী অংশলৈ ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট সামাজিক আৰু আৱেগিক উন্নয়ন ই কেনেকৈ হয় সামাজিক উন্নয়ন বুলি ক'লে কি বুজি পাওঁ সামাজিকতা সচৰাচৰ শিশুৰ মাজত দেখা যায় কেনেকৈ এনজয় উইথ ফ্ৰেণ্ডছ এণ্ড পিয়াৰ্ছ বন্ধুসকলৰ লগত সমনীয়াসকলৰ লগত উপভোগ কৰে খেলে খেল ধেমালি কৰে বিভিন্ন ধৰণৰ কাম কাজ কৰে ঠিক একেদৰে ছ'চিয়েল স্কিলছ লাইক কোঅপাৰেশ্যন সামাজিক দক্ষতা যেনেকৈ সহযোগিতা শ্বেয়াৰিং এজনে আনজনৰ লগত বিষয়বস্তু শ্বেয়াৰ কৰা আদান প্ৰদান কৰা পেচেন্স ধৈৰ্য ইণ্টাৰেকশ্যন বাৰ্তালাপ কৰা ইণ্টাৰেকশ্যন উইথ পিয়াৰ্ছ অৰ্থাৎ সমনীয়াৰ লগত বাৰ্তালাপ কৰা এটচেট্ৰা এইখিনি হৈছে ছ'চিয়েলাইজেশ্যন ঠিক একেদৰে এবিলিটি টু কণ্ট্ৰল এণ্ড মেনেজ ওৱানছ ইম'শ্যন এজনৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ দক্ষতা অৰ্জন কৰা ই হ'ব ইম'চনেল ডেভেলপমেণ্ট এক্সাইটমেণ্ট ডিষ্টাৰবেঞ্চ ইন ফিলিংছ মুভড ষ্টেট অফ মাইণ্ড এক্সাইটমেণ্ট উত্তেজনা অৰ ডিষ্টাৰবেঞ্চ অসুবিধা ইন ফিলিংছ অনুভৱ কৰিব পাৰে উত্তেজনা বা অসুবিধা যে ফিল কৰিব পাৰে নাইবা মুভড ষ্টেট অফ মাইণ্ড যে গতিশীল মন ই এটা ফিলিংছ অনুভৱে কৰিব পাৰি ইম'চনেল ডেভেলপমেণ্টটো অনুভৱ কৰিব পাৰি ইয়াক জুখিব নোৱাৰি একুৰেটলি ইয়াক জুখি উলিয়াব পৰা নাযায় কেৱল অনুভৱে কৰিব পৰা যায় গতিকে ইম'চনেল ডেভেলপমেণ্ট বুলি ক'লে আমি বুজি পাম যে সুখ দুখ আনন্দ হঠাৎ আনন্দিত হোৱা এই ধৰণৰ ফিলিংছবিলাক শিশুৰ মাজত পৰিলক্ষিত হয় গতিকে এইটো হৈছে ইম'চনেল ডেভেলপমেণ্ট ঠিক একেদৰে লেংগুৱেজ ডেভেলপমেণ্ট যে শিশুৱে বিভিন্ন ধৰণৰ নিজৰ ভাষা শিকি লয় কিহৰ কাৰণে বাৰ্তালাপ কৰিবৰ কাৰণে ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে এজনে আনজনৰ লগত ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ভাষাৰ মাধ্যমবিলাক ব্যৱহাৰ কৰি যেনেকৈ ৰাইটিং স্পিকিং চাইন টু এক্সপ্ৰেছ থটছ
ডিজায়াৰ্ছ এণ্ড ফিলিংছ নিজৰ অনুভূতি আশাবিলাক প্ৰকাশ কৰিবলৈ কি কৰে লেংগুৱেজ ব্যৱহাৰ কৰে গতিকে শিশুৱে প্ৰথমতেই লেংগুৱেজটো নিশিকে ই ক্ৰমান্বয়ে শিকি আহে আখৰ শব্দ বাক্য সাৰাংশ এইদৰে শিকিবলৈ আৰম্ভ কৰে নাম্বাৰ ক্যালকুলেশনস এইবিলাক এৰিয়া ইত্যাদি শিকিবলৈ আৰম্ভ কৰে গতিকে এই ডেভেলপমেন্টটো হৈছে ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ঠিক একেদৰে মৰেল ডেভেলপমেন্টটো হোৱা পৰিলক্ষিত হয় মৰেল ডেভেলপমেন্ট মানে নীতিগত উন্নয়ন ইয়াত ডেভেলপমেন্ট অফ এথিক্স এণ্ড এথিকেল নৰ্মছ মৰেল ডেভেলপমেন্ট মানে ডেভেলপমেন্ট অফ এথিক্স অৰ এথিকেল নৰ্মছ এথিক্স মানে হৈছে নীতি শাস্ত্ৰ জ্ঞান বা নীতি শাস্ত্ৰৰ নৰ্মছখিনিৰ ওপৰত যি ডেভেলপমেন্ট হয় হেতু কেনেকৈ হয় টু ভ্যালু দ্য কনসায়েন্স যেতিয়া নিজৰ বিবেকক মূল্যায়ন মানে মূল্য দিব খোজে নিজৰ কনসায়েন্স বিবেক মতে কাম কৰিব খোজে এবিলিটি টু জাজ বা অন্য বিচাৰ কৰিব পাৰে জাজ কৰিব পৰা শিকে এইখিনি হৈছে কোনটো ভাল জাজ কৰা মানে কোনটো ভাল কোনটো বেয়া কনসায়েন্স মানে একেই যে কোনটো ভাল কোনটো বেয়া নিজৰ বিবেকক যেটো ভাল বুলি কয় হেতু ভাল বুলি চিনাক্তকৰণ কৰিব পাৰে আনকি নিজৰ বিবেকে যেতিয়া বেয়া বুলি ইংগিত দিয়ে তেতিয়া হেতু বেয়া বুলি চিনিবলৈ চিন্তা কৰে এইদৰে আমি মৰেল ডেভেলপমেন্টখিনি বুজি পাওঁ এতিয়া আলোচনা কৰিবলৈ লৈছো ক্যাৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেন্ট বিকাশৰ বৈশিষ্ট্যসমূহ development occurs in orderly manner or follow certain sequence the development এটা ক্ৰম অনুসৰণ কৰে যেনেকৈ মই অলপ আগতে আলোচনা কৰিছিলো যে হি ইনফেন্সিৰ পৰা এডাল্টহুডলৈ লেটাৰ এডাল্টহুডলৈ অৰ্থাৎ ওল্ড এজলৈ এটা সিকোয়েন্স মেইনটেইন কৰে অৰ্থাৎ ক্ৰম অনুসৰি বিকাশসমূহ সম্পূৰ্ণ হয় বহুত গুৰুত্বপূৰ্ণ ইয়াৰ ওপৰত প্ৰশ্ন আহে ডেভেলপমেন্ট কেনেকৈ হয় যে অৰ্ডাৰলি মেনাৰ অৰ ফলো সাৰ্টেন সিকোয়েন্স ঠিক একেদৰে ইজ বোথ কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ গুণগত আৰু পৰিমাণগত এটোৰ ওপৰতো প্ৰশ্ন হয় যে ডেভেলপমেন্ট কেনেকুৱা গুণগত আৰু পৰিমাণগত ইজ এ কমপ্লেক্স ফেনোমেনন এটা জটিল আৰু বিস্ময়কৰ বস্তু এটো ইয়াৰ ওপৰতো প্ৰশ্ন আহে গতিকে আটাইকেইটা পইণ্টে গুৰুত্বপূৰ্ণ ইজ কণ্টিনিউৱাছ প্ৰচেছ ই অবিৰতভাৱে চলি থকা এটা পদ্ধতি ইট ষ্টাৰ্টছ ফ্ৰম কনচেপশ্যন অৰ্থাৎ প্ৰিনেটাল ষ্টেজ অৰ্থাৎ জন্মৰ আগৰ কথা জন্মৰ আগৰ পৰা আৰম্ভ হয় আনটিল মেচিউৰিটি পৰ্যন্ত অৰ্থাৎ পৰিপক্ক অৱস্থালৈকে ই চলি থাকে ডেভেলপমেন্ট কি কৰিব পাৰি ডেভেলপমেন্ট ইজ প্ৰেডিক্টেবল যে ইয়াক আমি প্ৰেডিক্ট কৰিব পাৰি পূৰ্বানুমান কৰিব পাৰি বাই ইউজিং স্লো লাৰ্নাৰ অৰ সুপাৰিয়ৰ চাইল্ড ইয়াত স্লো লাৰ্নাৰ আৰু সুপাৰিয়ৰ চাইল্ড হিচাপে চাই কেনে আমি কি কৰিব পাৰোঁ প্ৰেডিক্ট কৰিব পাৰোঁ কিন্তু ই একুৰেট নহয় ইট ইজ নট একুৰেট ইউ কেন প্ৰেডিক্ট বাট দিছ প্ৰেডিকশ্যন ইজ নট একুৰেট অৰ্থাৎ আমি একুৰেটলি ইয়াক প্ৰেডিক্ট কৰিব নোৱাৰোঁ কেৱল ইয়াক প্ৰেডিক্টহে কৰিব পাৰোঁ অনুমানহে কৰিব পাৰোঁ ঠিক একেদৰে ইণ্ডিভিজুৱেল ডিফাৰ ফ্ৰম ইচ আদাৰ ব্যক্তি বিশেষ বেলেগ বেলেগ হয় হুইচ ইজ কজড বাই ডিফাৰেঞ্চেছ ইন হেৰিডিটি আৰু ইয়াক কিহৰ কাৰণে হয় হেৰিডিটিৰ কাৰণে হয় এণ্ড'মেণ্ট প্ৰতিভাৰ কাৰণে হয় এণ্ড এনভাইৰনমেণ্ট আৰু পৰিৱেশৰ কাৰণে হয় যে শিশু এটা যি বংশৰ বেলেগ বেলেগ বংশৰ পৰা আহিলে তেওঁলোক ব্যক্তিও বেলেগ বেলেগ হয় এণ্ড'মেণ্ট যদি সিহঁতৰ প্ৰতিভা বেলেগ বেলেগ ধৰণে থাকে তেতিয়া তেওঁলোকক ভিন্ন দেখা যায় ভিন্ন পৰিৱেশত ডাঙৰ হ'লে সেই পৰিৱেশৰ ওপৰত ভিত্তি কৰি ব্যক্তিসমূহক বা শিশুসমূহক বেলেগ বেলেগ দেখা যায় এয়া হৈছে বিকাশৰ বৈশিষ্ট্য নেক্সট ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট যে হিউমেন ডেভেলপমেণ্টৰ ষ্টেজসমূহ যেতিয়া আমি কগনিটিভ ডেভেলপমেণ্ট আলোচনা কৰিম তেতিয়া পৰৱৰ্তী ভিডিঅ'ত হয়তো মই বিস্তাৰিতভাৱে আলোচনা কৰিম যেতিয়া পিয়াজৰ থিয়ৰী অফ পিয়াজেট ডিছকাছ কৰিম ভাইগডস্কি কুহলবাৰ্গ ডিছকাছ কৰিম
সেই ভিডিঅ'টোত বিস্তাৰিতভাৱে ষ্টেজসমূহ পুনৰ আলোচনা কৰিম ইয়াত জাষ্ট এটা ধাৰণা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ stages of human development হ'ব infancy stage birth to 2 years জন্মৰ পৰা 2 বছৰলৈ childhood stage early childhood 2 to 6 years later childhood 6 to 12 years adolescent stage 12 to 19 years adulthood আকৌ কেইবাটাও ভাগ আছে যেনেকৈ early adulthood 18 to 25 young adulthood 25 to 40 mature adulthood 40 to 65 aging adulthood 65 to above 65 and above the mature adulthood 40 to 65 এটো এৰিকসনৰ মতে বিভিন্ন জনে বিভিন্ন ধৰণে লিখিছে কোনোবা 45 ৰ পৰা 65 বুলি লিখিছে কোনোবা আকৌ 40 পৰা 65 বুলি লিখিছে বেলেগ বেলেগ সাইকোলজিষ্টে বেলেগ বেলেগ ধৰণে কৈছে কিন্তু এৰিকসনৰ মতে 40 to 65 যেন যে ইনফেন্সি ষ্টেজ অৰ্থাৎ বাৰ্থ টু 2 ইয়াৰ্ছ এই পিৰিয়ডটো যথেষ্ট বৃদ্ধি হোৱাৰ সময় আৰু বিকাশ হোৱাৰ সময় বিকাশটো বেছিকে লক্ষ্য কৰা নাযায় যদিও বৃদ্ধিখিনি যথেষ্ট দেখা যায় ঠিক একেদৰে চাইল্ডহুড ষ্টেজ আৰ্লি চাইল্ডহুড 2 to 6 ইয়াৰ্ছ এটো একদম বৃদ্ধিৰ কাৰণে ফিজিক্যাল ডেভেলপমেন্টৰ কাৰণে উপযুক্ত সময় এই সময়টোতে শিশুৱে ভাষা শিকে অন্যান্য পৰিৱেশৰ লগত খাপ খাবলৈ শিকে সামাজিকতা শিকে আখৰ শিকে এৰিয়া শিকে ক্যালকুলেশন শিকে ঠিক সেইদৰে লেটাৰ চাইল্ডহুড 6 to 12 ইয়াৰ্ছ এডোলেসেন্স 12 to 19 ইয়াৰ্ছ গতিকে ইয়াত প্ৰাপ্তবয়স্ক হয় এই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত মই ভালকৈ আলোচনা কৰিম ইয়াত কেৱল ষ্টেজটো কোৱাৰ কাৰণে কাৰণ ডেভেলপমেণ্টৰ সিকুৱেন্সটো কোৱাৰ কাৰণে কোনটো সিকুৱেন্সত ডেভেলপ হয় পৰৱৰ্তী ভিডিঅ'ত হয়তো মই প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট ডিসকাস কৰিম তাতে এই কথাখিনি স্পষ্টভাৱে উল্লেখ কৰিম আৰু এই ভিডিঅ'টোৰ পিছত মোৰ পাৰ্ট 2ত গ্ৰোথ ডেভেলপমেণ্ট এণ্ড লাৰ্ণিঙৰ ওপৰত হ'ব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আৰু 2011 চনৰ পৰা 2018 চনলৈকে অহা চিটৰ প্ৰশ্নসমূহ বিশ্লেষণ কৰিম গতিকে মোৰ সেই ভিডিঅ'টোক মই চাবলৈ অনুৰোধ কৰিলোঁ আজিলৈ ইমানেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে